তো হাই হেল্ল' নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ JNB ব্লগছলৈ। আৰু আপোনালোকক গণেশ চতুৰ্থীৰ বহুত বহুত শুভকামনা যাচিছোঁ। বৰ্তমান বাজি আছে ঢোলতাল, গণেশ পূজা ইয়াতে হৈ আছে ওচৰতে। আপোনালোকক গোটেইখিনি দেখাম আৰু আপোনালোকক আৰু এটা ধন্যবাদ জনাইছোঁ আমাৰ ভিডিঅ'বিলাক চোৱাৰ কাৰণে, আৰু আগলৈ এনেকৈ সঁহাৰি জনাব বুলি আমি আশা কৰিছোঁ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আমি কালি গৈ আছোঁ দীঘা, কলকাতাৰ দীঘাত গৈ আছোঁ। সাগৰৰ পাৰত গোৱাৰ মজা লৈ যাম, আপোনালোকক গোটেইখিনি দেখাম। দীঘাৰ সাগৰৰ পাৰৰ মাছ কান্দিলে বহুত কিবা কিবি কৰিম, বহুত ফান হ'ব, বহুত হ'ব আৰু। তো আপোনালোকক আজি লৈ যাই আছোঁ গণেশ পূজা চাবলৈ। তো বলক আমি যাই আছোঁ। ইয়াতে আপোনালোকে গণেশ পূজা ঘৰে ঘৰে পাব। তো আপোনালোকক তাৰে কেইখনমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকক দেখাই আছোঁ খুন্দি আছে পিছদিনা আকৌ কলকাতাত। তো আপোনালোকক বৰষুণ লগত কমাই ল'ব লাগিব চাগে। তো গাঁৱৰ বস্তু তো আমি আহি পালোঁ এখন পূজা, গণেশ পূজা। হেলাপতলাত এখন পূজা হয়, গণেশ পূজা ডাঙৰে হয়, কিন্তু আজি বৰষুণৰ কাৰণে হয়তো পূজাখন ইমান ডাঙৰ হোৱা নাই। তো আপোনালোকক আমি দেখাই লওঁ অলপমান। তো বলক। পূজা চূজা এই বস্তুটো বহুত ফেমাছ হয়। তো শুনিও ভাল লাগে, মিউজিক ছিষ্টেমো ভাল, মিউজিকবিলাকো ভাল। তো তামাম মাৰি থাকে পূৰা একদম। তো আহক শুনি লওঁ বঢ়িয়াকৈ। তো হৈ গ'ল পূজা চাৱা আমাৰ। এতিয়া এটিএমত শুনি ল'ম। তো কিবা খাব লাগিব, ভোক লাগিছে বহুত। তো বৰষুণো আহি আছে, বহুত জোৰকৈ বৰষুণ আহি আছিল। এতিয়া নুমিছে আৰু বৰষুণ আহিব। তো তাৰে আগতে এটিএমৰ পৰা পইচাটো ওলাই লওঁ আৰু অলপ কিবা খাই লওঁ। অলপ পইচা ওলাই লওঁ এতিয়া অলপ কিবা খাই লওঁ। তো চিকেন ৰ'লে খাম, আমাৰ চিকেন ৰ'ল আহি গ'ল। আৰু খাই লৈ এতিয়া যাব লাগে ৰুমলৈ। তো বলক, বৰষুণো দি আছে বহুত। আমাৰ খাৱা লোৱা হৈ গ'ল আৰু বাহিৰত বহুত বৰষুণ দি আছে। তো আপোনালোকক ভালদৰে পূজাখন দেখাব নোৱাৰিলোঁ তাকে। তো আপোনালোকক ডাইৰেক্ট ৰুমত লৈ আপোনালোকক কথা পাতি। তো আমি ৰুম আহি পালোঁ, বাহিৰত বহুত বৰষুণ দি আছিল। তাৰ কাৰণে আপোনালোকক ঘৰটো ভালকৈ দেখাব নোৱাৰিলোঁ। পূজা এইখন গোটেই দেখাব ইচ্ছা আছিল, কিন্তু নোৱাৰিলোঁ, গোটেই বহুত বৰষুণ হৈ আছে। তো একো টেনশ্যন নাই, আজি যাই আছোঁ দীঘা। তো দীঘাত আপোনালোকে ভাল ভাল ব্লগ পাব। আমাৰ বহুত পেকিঙো কৰিব আছে, গোটেইখিনি কৰিব আছে। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ।